অ খালা ক্ষীৰ খাই আছে বা ক্ষীৰৰ যিটো পৰ্ব আপোনালোকে কৰিলে আজি নমাজৰ পাছত অলপ জনাব নেকি তাৰ বিষয়ে অলপ আমি মানে কি এইটো এটা ভাতৃত্ববোধৰ কাৰণে আৰু মৰম চেনেহ বাঢ়িব গতিকে আমি সকলো ৰাইজে মিলি অকণমান মিঠা খাওঁছোঁ সেই অনুপাতে আমি সকলো আমাৰ মাজতে সীমাবদ্ধ ৰখা নাই আমি সৰ্বধৰ্মলৈ বস্তুটো আগবাঢ়িছোঁ আৰু আমি সকলোৱে গ্ৰহণ কৰিছোঁ ভাল লাগিছে আজি সম্প্ৰীতিটো যাতে সদায় বাচি থাকে আমি তাৰে কামনা কৰোঁ ধন্যবাদ লগ পাই ভাল লাগিলে আপোনালোকে দেখিলে এইখন ঈদৰ গেট সুন্দৰভাৱে তেখেতলোকে উপস্থাপন কৰিছে এখন গেট বনাইছে আমি ভাল লাগিছে এনেকুৱা এটা ঐক্য সাম্প্ৰীতি এটা ঈদুল ফিতৰৰ মাজেৰে আমি গোটেই পৃথিৱীক ভাৰতবৰ্ষক ভাল ন তোমাৰ তেওঁলোকক শান্তি বৰষাব বিচাৰোঁ যে প্ৰত্যেকেই আজি দিনটোৰ পৰাই অশান্তি যদি আছিলে শান্তি হওক শান্তিয়ে বিচাৰিছোঁ শান্তি বিচাৰে আমি মানে দুৱা খাইছোঁ প্ৰত্যেকজন মানুহে শান্তিত থাকক আনখন প্লেট এখন আমি ক'ত আনিলে লৈ আছে মানুহ এইবোৰ লৈ আনা